কৈছে লাচিনা বাইদেউখিনিয়ে যোৱাকালি মংগলদৈ চহৰত বেজবাৰা অঞ্চলত গাইটি এজনী ভুই থকা অৱস্থাত তিনিটা বটলাই গাইটিজনীক অপহৰণ কৰি নিয়ে। 9 তাৰিখে অসমত জুলাই কাৰণে বিহাৰৰ পৰা তিনিটা বিহাৰী অসমলৈ আহে। অসমৰ ব্ৰহ্মপুত্ৰত 3ডাল টিকিনি হেৰায়। লগে লগে 30টা ভেকুলী 32খন নৌকালৈ বিচাৰে। এতিয়া এডাল টিকিনিৰ সন্ধান পোৱা গৈছে আৰু বাকী 2ডাল টিকিনিৰ মৃত্যু ঘটা বুলি আমাৰ আঞ্চলিক বাতৰিত আহিছে। দিল্লীৰ পৰা আহি থকা মামৰ খোৱা প্লেন এখন ধৰাকাউৰীতাই জনামানি মাটিত জগৰাই দিয়াৰ ফলত 52গৰাকী পিপৰাই প্লেনখন হেৰাও কৰে। ধৰাকাউৰীটোৰ ফলতে গ্ৰেপ্তাৰ কৰা হৈছে। তেজপুৰৰ পৰা আহি থকা মামৰ খোৱা ট্ৰেইন এখন ৰাস্তাৰ কিনাৰত সোমাই পৰি থকা চেংমাচিত এই ট্ৰেইনখন গিলিত হয় বুলি জানিব পৰা গৈছে। গভৰ্ণমেণ্টে দাবী জনাই কয় যে এই মাহত ট্ৰেইনখন উলিয়াই দিব লাগে, নহ'লে চেংমাছৰ কুকুৰৰ পোৱালিৰ দৰে ফাঁচি হ'ব বুলি এই কথা ভুকি বান্তালুৰ দৰে নাৰিকল গছত উঠি ভাষণ দিয়ে। মাছ বজাৰলৈ মেকুৰী এটাই পাকঘৰৰ পৰা মাছ বজাৰলৈ মেকুৰী এটাই শান্তি লেখা হাতত ধৰা পৰে। মেকুৰীটো বহুতো ৰান্ধনি ভজা মাছ খাইছে বুলি সন্দেহ কৰে। মেকুৰীটো এতিয়া বৰ্তমান নলবাৰী থানাত জেৰা কৰা হৈছে। দ্য লিটিল ষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক।